নমস্কাৰ বন্ধুসকল, আকৌ এবাৰ স্বাগতম জনাইছোঁ বিশ্বৰ ক্ৰিকেট খবৰ ইউটিউব চেনেলৰ আৰু এটা নতুন ভিডিঅ'লৈ। বন্ধুসকল, বহু অপেক্ষাৰ অন্তত ভাৰতীয় ক্ৰিকেট দলে ডে নাইট টেষ্ট মেচ খেলিবলৈ গৈ আছে। সকলো ক্ৰিকেট প্ৰেমীৰ বাবে এইটো এটা অতি ভাল খবৰ, কিয়নো সকলোৱে বিচাৰিছিল অন্য দেশৰ লগতে ভাৰতেও ডে নাইট টেষ্ট মেচ খেলক। আজিৰ এই ভিডিঅ'টোত আমি ভাৰতে খেলিবলগীয়া ডে নাইট টেষ্ট মেচৰ বিষয়ে আলোচনা কৰিম। তেন্তে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। বিশ্বৰ সকলো প্ৰান্তৰ ক্ৰিকেট খেলৰ বাতৰি পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। সকলোৱে অপেক্ষা কৰি থকা গোলপীয়া বলৰ ডে নাইট টেষ্ট মেচ এতিয়া ভাৰততো হ'বলৈ গৈ আছে। BCCI নতুন প্ৰেছিডেণ্ট সৌৰভ গাংগুলীয়ে ভাৰতৰ ডে নাইট টেষ্ট মেচৰ ওপৰত গুৰুত্ব দি বাংলাদেশৰ বিৰুদ্ধে হ'বলগীয়া দুখন টেষ্ট মেচ চিৰিজৰ বাবে দ্বিতীয়খন টেষ্ট মেচ দিবানৈশভাৱে আয়োজন কৰাৰ সিদ্ধান্ত লৈছে। আমি সৌৰভ গাংগুলীক বহুত ধন্যবাদ জনাব লাগিব, কাৰণ কোনো প্ৰেছিডেণ্টে নকৰা এটা নতুন কাম তেওঁ কৰিবলৈ লৈছে। আৰু দিনত অনুষ্ঠিত হোৱা টেষ্ট মেচ চাবলৈ দৰ্শকৰ বহুত অসুবিধা হয়, কিয়নো সকলোৰে নিজৰ নিজৰ কাম থাকে আৰু কাম ক্ষতি কৰি 5 দিনীয়া টেষ্ট মেচ চোৱাটো সম্ভৱ নহয়। এই দিবানৈশ টেষ্ট মেচে এই অসুবিধাবোৰ কিছু পৰিমাণে হ'লেও দূৰ কৰিব। ইয়াৰ উপৰি যিসকল ছাত্ৰ ছাত্ৰীয়ে ভৱিষ্যতে বিৰাট কোহলি, ৰোহিত শৰ্মাৰ দৰে এজন ডাঙৰ ক্ৰিকেটাৰ হ'ম বুলি ভাবিছে, তেওঁলোকৰো ভাল হ'ব, কাৰণ তেওঁলোকৰ দিনত স্কুল থাকে আৰু টেষ্ট মেচ চাব নোৱাৰে। কিন্তু এই ডে নাইট টেষ্ট মেচ অনুষ্ঠিত হ'লে কিছু হ'লেও চাব পাৰিব, কাৰণ এজন ভাল ক্ৰিকেটাৰ হ'বলৈ হ'লে টেষ্ট মেচ চাই বহুতো শিকিব পাৰি। টেষ্ট মেচ চোৱাটো বহুত দৰকাৰী। গোলপীয়া বলৰ সৈতে ভাৰতৰ প্ৰথমখন টেষ্ট মেচ চাবলৈ ক্ৰিকেট প্ৰেমী দৰ্শকসকলে বহু অপেক্ষা কৰি আছে। আৰু ভাৰতীয় দলক গোলপীয়া বলৰ সৈতে দেখা যাব অহা 22 নৱেম্বৰৰ পৰা বাংলাদেশৰ বিৰুদ্ধে হ'বলগীয়া দ্বিতীয়খন টেষ্টত। এতিয়া আহকচোন এই খেলখন কেতিয়া, ক'ত আৰু কিমান সময়ত আৰম্ভ হ'ব আলোচনা কৰোঁ। অহা 3 নৱেম্বৰৰ পৰা বাংলাদেশৰ বিৰুদ্ধে হ'বলগীয়া T20 চিৰিজৰ পিছতে দুখন টেষ্ট মেচৰ চিৰিজ আৰম্ভ হ'ব। প্ৰথম টেষ্ট অনুষ্ঠিত হ'ব ইন্দোৰ ক্ৰিকেট ষ্টেডিয়ামত পুৱা 9:30 বজাৰ পৰা প্ৰথমখন টেষ্ট মেচ লাইভ চাব পাৰিব। দ্বিতীয়খন টেষ্ট মেচ হৈছে অধিক গুৰুত্বপূৰ্ণ, কাৰণ এই দ্বিতীয় খেলখনেই দিবানৈশভাৱে অনুষ্ঠিত হ'ব। এই খেলখন ভাৰতৰ এখন বিখ্যাত ক্ৰিকেট ষ্টেডিয়াম কলকাতাৰ ইডেন গাৰ্ডেনত অনুষ্ঠিত হ'ব। দিনৰ 11:30 বজাৰ পৰা এই ডে নাইট টেষ্ট মেচখন অনুষ্ঠিত হ'ব। আশা কৰোঁ এই খেলখন অতি ৰোমাঞ্চকৰ হয় আৰু সকলো দৰ্শকে খেলখন চাবলৈ আহে। আৰু ক্ৰিকেট প্ৰেমী দৰ্শকসকলক আকৰ্ষণ কৰিবলৈ BCCI ইতিমধ্যে টিকেটৰ দামো কমাই দিছে, আৰু সকলো দৰ্শকে যাতে এই খেলখন উপভোগ কৰি ভাৰতীয় দলক সমৰ্থন কৰে। সেইখিনিতে বন্ধুসকলক আৰু এটা কথা জনাই থওঁ যে এই বাংলাদেশৰ বিৰুদ্ধে হ'বলগীয়া T20 আৰু টেষ্ট চিৰিজ চাবলৈ হ'লে ষ্টাৰ স্পৰ্ট আৰু হটষ্টাৰৰ জৰিয়তে পাৰিব। আজিলৈ ইমানেই আছিল ভিডিঅ'টো। যদি ভিডিঅ'টো ভাল লাগিল তেন্তে আপোনালোকৰ বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।